সকলোৱে সিট বেল্ট বান্ধি লওক কাৰণ আজি ভিডিঅ'টো ধামাকা হ'ব গৈ আছে কাৰণ আপোনালোকে চাব গৈ আছে ইণ্ডিয়াজ গট টেলেণ্ট সিজন 10 গুৱাহাটী অডিশ্যন। BID লিটল মাষ্টাৰৰ সিজন 5 উইনাৰ আছিল। নমস্কাৰ, মোৰ নাম যতীন ৰবা। ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড কৰিলো। ফুটবল স্কিল কৰিবৰ কাৰণে অডিশ্যন দিবৰ কাৰণে আহিলো। হেল্ল' অসমবাসী ৰাইজ, ৱেলকাম টু মাই চেনেল আফতাব বানায়া ভ্লগছ। তো আজিৰ পৰা 7-8 মাহমান আগতে মই যতীন দাফাক এটা প্ৰমিছ কৰিছিলোঁ, যদি তেওঁ ভালকৈ প্ৰেক্টিচ কৰি থাকে তেতিয়াহ'লে তেওঁক মই ইণ্ডিয়াজ গট টেলেণ্টলৈকে লৈ যোৱাৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম। তো ফাইনেলি তেওঁৰ চিলেকশ্যনটো ফাৰ্ষ্ট ৰাউণ্ডৰ চিলেকশ্যনটো হৈ গৈছে। তাৰমানে কিছুমান ভিডিঅ' ফুটেজ পঠিয়াইছিলোঁ, যতীনৰ কিছুমান মানে সেনেকুৱা ভিডিঅ' ফুটেজ পঠিয়াইছিলোঁ যিবিলাক চাই কিনে তেওঁলোকে মানে মুম্বাইৰ পৰাই চিলেকশ্যন কৰিছিলে যতীন দাফাক। আৰু ছেকেণ্ড ৰাউণ্ডৰ কাৰণে আমাক যোৱা 21 তাৰিখে গুৱাহাটী পাব্লিক স্কুল মানে পাঞ্জাৱীত থকা গুৱাহাটী পাব্লিক স্কুললৈ মাতিছিলে। তো তাত ছেকেণ্ড ৰাউণ্ডৰ কাৰণে গৈছিলোঁ আৰু তাত গৈ কেনে কি হৈছিলে আৰু কিমান টেলেণ্টেড ল'ৰা ছোৱালীক লগ পাইছিলোঁ গোটেইখিনি আজিৰ এই ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিম আৰু শেষত আপোনালোকক ক'ম যে যতীনৰ চিলেকশ্যনটো হ'ল নে নাই। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱা বাজিছে 5টা আৰু বৰষুণ চাওক না আপোনালোকে, বাপৰে। আৰু আমাৰ বাছখনো এতিয়ালৈকে আহি পোৱা নাই। তো মই ইয়াতে উঠি ল'ম বাছত আৰু যতীন আগিয়াত ৰখি আছে, মানে আগিয়াৰ পৰা যতীন উঠিব। এইফালে চাব পাৰে আমাৰ বাছো আহি গ'ল আৰু যোৱাকালিয়ে টিকেট লৈ থৈছিলোঁ, তো বহাৰ কোনো টেনশ্যনে নাই, বঢ়িয়াকৈ বহি লওঁ। যতীনৰ কাৰণে গাড়ীয়ে মিছ কৰি দিলোঁ, গাড়ীখন গুচি গ'ল। এতিয়া আছোঁ আগিয়া ষ্টেচনত ৰখি কেনে, সি এতিয়ালৈকে আহিয়ে পোৱা নাই। আৰু এতিয়া বাজিলে 6টা আৰু এহে আহি পাইছে যতীন হাতত মনা চনা লৈ, মানে বেচেৰা ঘৰৰ পৰা ওলাবই পৰা নাছিল বৰষুণৰ কাৰণে। যতীন একবাৰে ফুটবল লৈ ৰেডি। হা যতীন, ভালকৈ কৰিবা না? মানে যতীন অলপ ভিতৰুৱা গাঁৱত থাকে ন, তো তাৰ পৰা মানে আহি পাওঁতে 1 ঘণ্টামান লেট হৈ গ'ল। এতিয়া আমি বেলেগ এখন বাছত বহি ল'লোঁ আৰু এতিয়া যাম এইখন বাছতে। কিন্তু প্ৰব্লেম এটা হৈছে যে ৰাতিপুৱা 8টা বজাত ৰিপৰ্টিং টাইম আছিলে, কিন্তু এই বাছখন মানে আদাবাৰীলৈকেহে যাব, মানে মাছখোৱালৈকে নাযায়। তো চাওঁ কিমান দূৰ কি হয়। আৰু এতিয়া বাজিলে মোটামুটি 9টা আৰু আমি আহি পালোঁ মালিগাঁও। আৰু আমাৰ সৌভাগ্য যে আজি মালিগাঁৱত বেছি ট্ৰাফিক নাই। আৰু এতিয়া কথাটো হ'ল আদাবাৰীৰ পৰা পাঞ্জাবাৰী মোটামুটি 10-15 কিলোমিটাৰমান হ'ব আৰু চিটি বাছত মোটামুটি 1 ঘণ্টামান লাগি যাব চাগে। এইফালে আপোনালোকে চাব পাৰে ওপৰৰ ফ্লাইঅভাৰৰ কাম পূৰা চলি আছে আৰু এনেকুৱা লাগি আছে যে কম সময়ৰ ভিতৰতে ফ্লাইঅভাৰখন মুকলি কৰি। আৰু বৰষুণ চাওক নাহে, 5 মিনিটকৈ ৰেষ্ট লয় আৰু 1 ঘণ্টাকৈ কান্দে। কপাল লাগব দেই, আজি বেয়া বৰষুণ দি আছে। আৰু এইফালে চাওক না যতীনক, পূৰা গুৱাহাটীৰ বৰষুণ চাই কিনে পূৰা মুগ্ধ হৈ গৈছে। তো ফাইনেলি বহুত জেদ্দজহদ কৰি মানে কি ক'ম আৰু, বহুত কষ্ট হ'ল আজি আহোঁতে। ইয়াতে 8টা বজাত টাইম আছিলে ৰিপৰ্টিং টাইম, কিন্তু 8টা বাজি পাৰ হৈ গ'ল, 10টা বাজি গ'ল, কাৰণ অলপ যতীনৰ ওলাওঁতে দেৰি হৈছিল ন। তো ফাইনেলি আমি আহি পালোঁ পাঞ্জাবাৰী বটাগুলি। এইটো হৈছে গুৱাহাটী পাব্লিক স্কুল। এইফালে চাব পাৰে আপোনালোকে যতীন কাৰোবাৰ লগত কিবা কথা পাতি আছে আৰু মানে সি অলপ এক্সাইটেড হৈ আছে। আৰু এইফালে বস্তুবিলাক যতীন, তো দেৰি হৈছে কিন্তু জলদি যাব লাগে, বলা। তো এতিয়া গৈ আছোঁ আমি, মই আৰু যতীন ৰিপৰ্টিং কৰিব। তাৰমানে প্ৰথমতে 8টা বজাত টাইম দিছিলে ন, তো 8টা বাজিটো পাৰ হৈ গ'ল, বহুত দেৰি হৈ গ'ল। এতিয়া চাওঁ কি হয়, আশা কৰোঁ কৰিব। আৰু অৱশ্যে মই কল চল কৰি ৰাখিছোঁ ন, মই 10:30 আহিম বুলি কৈছোঁ, তো 10টা বজাতে আহি পাইছোঁ, একো নাই। চাওঁ এতিয়া তেওঁলৈ মোটামুটি আহিলোঁ, কিন্তু অহাৰ লগে লগে এটা ছাৰপ্ৰাইজ পাইছোঁ। কেইটামান সৰু বাচ্ছা, মইতো গমেই পাই মই সৰু বাচ্ছাবিলাকৰ মানে কিমান ডাঙৰ ফেন হয়। তো কিছুমান বাচ্ছা মানে ইয়াতে ধুনীয়াকৈ ডান্স কৰি আছে, এইবিলাক চাব পাৰে। হেল্ল' अरे बाप रे बाप। अरे और यहाँ पे आप देख सकते हो कितने सारे लोग आए हैं, सब टैलेंटेड लोग ही भरे पड़े हैं यहाँ पे। बहुत मानो ऐसे दे याद है। व्हाट इज योर नेम? तो भाई लोग আপোনালোকে চাব পাৰে মোৰ লগত ইমান কিউট মানে কেইটামান বাচ্চা আছে। আনায়াতকৈ অলপ ডাঙৰ হ'ব ইহঁতে। কি নাম তোমাৰ? কি কৰিবা, ডান্স কৰিবা? ডান্স তুমিও ডান্স কৰিবা? ওকে, তুমিও ডান্স কৰিবা। তো এইফালে গোটেইকেইটা ডান্স কৰিবা, ফালি দিব তাৰমানে এইফালে। আৰু এওঁলোকৰ পেৰেণ্টছো আছে, এইফালে মাকে আছে। তো আপোনালোকে কিমান এক্সাইটেড হৈ আছে? আমি বহুত এক্সাইটেড, মানে পাব লাগে ন। হয়। আৰু বাচ্চা ন, এনে চিলেকশ্যন হৈ যাব, চবে ভাল পায়। বাইদেউ কেনেকুৱা, মানে বহুত এক্সাইটেড নেকি? বঢ়িয়া। আৰু এইফালে মোৰ লগত এটা দাদা আছে, শ্বিলঙৰ পৰা আহিছে। তো মিউজিচিয়ান হয় ন? আপোনাৰ ছোৱালী? আপোনাৰ ছোৱালী মানে বজাব? ওকে। কি নাম ছোৱালীজনীৰ? জিয়া সিং। ওকে। তো এওঁ হৈছে জিয়া সিং ন? জিয়া সিং। तो मतलब आप क्या करने वाले हो? मैं ड्रम बजाने वाले हो? सिर्फ ड्रम बजाते हो और या फिर कुछ और भी है? सिर्फ ड्रम सोलो बजाता हूँ। ड्रम सोलो, ओके सोलो, ओके। और आप मम्मी हो इसके? लगते नहीं हो, तो एकदम ऐसा लगता है जैसे मतलब दोस्त हो, ऐसा लगता है देखने में। और आप बहुत सपोर्ट करते हो लगता है, और उसका पापा भी बहुत सपोर्ट करता है। बहुत सपोर्ट करते हो ना भैया? हाँ ठीक है। तो आप लोग अच्छे से करो और आशा करते हो आपका सिलेक्शन हो जाए, ठीक है। वही फाले एकदम बाजा एकदम চাব পাৰে না আপোনালোকে, একদম পুৰা ভৰ্তি হৈ আছে। আগতে মই আপোনালোকক দেখুৱাইছিলোঁ এই বাচ্চাকেইটা মানে বহুত ধুনীয়াকৈ ডান্স কৰি আছিলে। কি নাম তোমাৰ? দীক্ষিতা বৈশ্য। কিমান এক্সাইটেড? বহুত। একদম ফুল জছত আছা?
একদম সিলেকশন হৈ যাব টেনশন নাই গোটেইকেইটা গ্ৰুপ ডান্স কৰিবা তাৰমানে গ্ৰুপ ডান্স অ'কে মানে কি গানত ডান্স কৰিবা रंगीलो मारो ढोलना আরে বাপ রে বাপ রঙ্গিলো মারা ঢোল না একদম ধুনীয়া 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 ইমান কিউট বাচ্চা ক'ৰ পৰা আহিছে তোমালোকে पंजाबी পাঞ্জাবাৰী ওচৰতে অ'কে বঢ়িয়া বঢ়িয়া বেষ্ট অফ লাক थैंक यू তো বাইদেউ মানে এইখন ফৰ্মখন দি দিলে তো যতীন এই ফৰ্মখন ফিল আপ কৰিব প্ৰথমতে মানে চলোৰ কাৰণে এক্সট্ৰা থাকে আৰু মানে গ্ৰুপৰ কাৰণে এক্সট্ৰা থাকে তো যিমান জলদি পাৰোঁ ফৰ্মখন ফিল আপ কৰি জমা দিয়া ব্যৱস্থা কৰোঁ কাৰণ এনেই বহুত দেৰি হৈ গৈছে ফাইনেলি হৈ গ'ল আমাৰ ফৰ্ম ফিল আপ এই ফটো দুখন দি দিয়া ইয়াতে এইটো আৰু এইফালে যতীন অডিশ্যন দিব ভিতৰলৈ যাব আৰু লগত মানুহ যোৱা পাৰ্মিশ্যন নাই চ' মই বাহিৰতে থাকিম আৰু এইফালে 4-5জন মানকে লাইন পাতিব দিয়ে অডিশ্যনৰ কাৰণে মানে বেছি ভিৰ হ'ব নিদিয়ে আৰু এতিয়া মোৰ লগত আছে জয়ন্ত ৰাইডা মানে কি এই অলপ আগতে গম পালোঁ যে ৰাইডাই বোলে ফুটবল স্কিল কৰে হয়নে হয় মানে যতীন ৰাভাৰ দৰে ফুটবল স্কিল কৰে অলপ মানে টেকনিকবিলাক বেলেগ বেলেগ আৰু মানে আপোনালোকে গম পাব যদি মানে এইবিলাক ভিডিঅ'ত আহি যায় আপোনালোকে গম পাব আপোনালোকে অলপমান চাই লওক কেনেকুৱা ধৰণৰ স্কিল কৰে অলপমান আইডিয়া পাই যাব আৰু মই অলপ মনৰ কথা জানিব চেষ্টা কৰিম চ' বহুত এক্সাইটেড হয় বহুত মানে বেলেগ লাগি আছে প্ৰথমটো অডিশ্যন দিব আহিছোঁ ৰাইট মানে ইমান এটা এক্সপিৰিয়েঞ্চ নাই তথাপিও ট্ৰাই কৰিছোঁ ৰাইট মানে আমাৰ ভাল লাগে যে আমাৰ ইয়াৰ পৰা ইমান ধুনীয়া ইমান মানুহ ইয়াতে আহিছে ইমান ল'ৰা ছোৱালী বাপৰে বা বহুত ইমান টেলেণ্টেড বান্ধা একেলগে দেখি ভাল লাগে ন মনটো আৰু তোমালোকৰ মানে দুজনৰ যদি চিলেকশ্যন হৈ যায় মই বহুত ভাল পাম আৰু মানে মই যদিনক লৈ আহিছোঁ লগত আৰু তোমাৰো যদি চিলেকশ্যনটো হৈ যায় বহুত ভাল পাম আৰু মানে বেষ্ট অফ লাক থাকিল ভালকৈ দিব আৰু দিয়ক ঠিক আছে এইফালে এটা বাচ্চা আছে চাব পাৰে এইটো একদম মানে আজি ফালি দিব বোলে আৰু আমাৰ এইটো টিচাৰ হয় এওঁ ডান্স মাষ্টাৰ হয় তো ধুনীয়াকৈ ডান্স কৰিবা আজি বঢ়িয়াকৈ পাৰফৰ্ম কৰিবা আৰু আজি মানে চিলেকশ্যন হ'ব লাগিব ঠিক আছে অ'কে বহুত বঢ়িয়া মোৰ লগত এতিয়া এটা মানে এনেকুৱা ব্যক্তি মানে এনেকুৱা এটা প্লেয়াৰ আছে ন প্লেয়াৰ বুলি কৈ আছোঁ এই প্লেয়াৰটো চাওক মানে ঘৰৰ পৰা নোকোৱাকৈ আহিছিলে ইয়াতে অডিশ্যন দিব আৰু ঘৰৰ পৰা কৈছে যদি অডিশ্যনত কিবা কাৰণত যদি অডিশ্যন চিলেকশ্যন নহয় তেতিয়াহ'লে ঘৰৰ পৰা বোলে আঠি মাৰি ওলাই দিব বোলে কিন্তু হৈ যাব ধুনীয়া ডান্স কৰে মই অলপমান চাইছোঁ ভাল ধুনীয়া ডান্স কৰে নেলছন বসুমতাৰী ন অ'কে আৰু আৰে নহয় আৰু এটা অলপ আগতে যে তুমি ৰেট্ৰিক কুৱেশ্যন অলপমান মিমিক্ৰি কৰিছিলা অলপমান কৰি দিয়া না কৰা না অলপমান মজা লাগিব কৰা माँ मुझे सकती है ना माँ कोई मुझे प्यार ही नहीं करता ইফালে চাব পাৰে মোৰ লগত এজন বহুতে টেলেণ্টেড ল'ৰা এটা আছে মৃদু পৱন শইকীয়া তো মৃদু পৱন তুমি মানে কি ডান্স মানে কৰা আৰু না এটা অনলি কণ্টেম্পৰেৰী মই কণ্টেম্পৰাৰী আৰু এৰিয়েল ডান্স আচ্ছা, আৰু য়োগা কৰোঁ য়োগাও কৰা য়োগা অলপমান আমাক কিবা এটা দেখুৱাব পাৰবানে ইয়াতে ঠিক আছে অ'কে বহুত ধুনীয়া ডান্স কৰিছা কিন্তু বহুত মজা লাগিছে তোমাৰ থেংক ইউ আৰু মোৰ লগত এজনী মানে মাইনা আছে বহুত ধুনীয়া মাইনা নাম কি তোমাৰ My name is Asajya Ves. আৰু তুমি কি ডান্স ফৰ্ম কৰা I'm doing hip hop. হিপ হপ ৱাও এটা দেখুৱাবা নেকি সৰুমান দেখুৱাই দিয়া এটা ধুনীয়া লাগিব ধুনীয়া বঢ়িয়া মানে আপোনালোকে চাব এওঁৰ মানে নিশ্চয় চিলেক্ট হ'ব আৰু আগৰ ৰাউণ্ডত মুম্বাই ৰাউণ্ডত দেখা পাম নে তোমাক দেখা পাব চাগে। বহুত ধুনীয়া এইফালে আপোনালোকে চাব পাৰে ইমান ধুনীয়া কিউট কেইটামান বাচ্চা আছে মোৰ লগত নামকেইটা আগতে জানি লওক কি নাম তোমাৰ Suman Rai. সুমন তোমাৰ Kanyakumari Pator. अरे बाप रे अरे Araina Rajpur. अरैना ओके मतलब कौन सा डांस करने वाले हो Ram Chahe Leela Chahe. राम चाहे लीला से थोड़ा सा करके दिखाना पड़ेगा अभी ठीक है बहुत बढ़िया है और आप लोग कहाँ से आए हो Difu. डिफू से ओके बहुत अच्छा बहुत आगे जाओगे आप लोग बाय अच्छे से करो ठीक है আৰু ফাইনেলি যতীনৰ অডিশ্যন শেষ হ'ল আৰু এতিয়া মই তেওঁক তেওঁৰ ফুটবল স্কিলখিনি মানুহৰ মাজত দেখুৱাবলৈ ক'লোঁ কি জানি কোনোবা এনেকুৱা মানুহৰ চকুত পৰি যায় যোনে তেওঁৰ লাইফটো চেঞ্জ কৰি দিব পাৰে কোনে জানে কেতিয়া কি হৈ যায় তো অডিশ্যনত বহুত ঠাইৰ পৰা বহুত টেলেণ্টেড ল'ৰা ছোৱালী আহিছিলে কিন্তু সকলোৰে টেলেণ্টখিনি ভাল লাগিছে কিন্তু যতীনৰ টেলেণ্টটো কিবা মনটোক চুই যায় You are the best, Jatin. Oh, बढ़िया वाओ जतिन
ধুনীয়া নৱজিত ধুনীয়া এইফালে আছে যতীন আৰু এইফালে আছে নৱজিত নাৰ্জাৰী আপোনালোকে চিনি পাইছে নে এওঁক এওঁ হৈছে নৱজিত নাৰ্জাৰী চিনি পাইছে আপোনালোকে নাই পোৱা নৱজিত একবাৰ কৈ দিয়াচোন তোমাৰ পৰিচয়টো মোৰ নাম নৱজিত নাৰ্জাৰী আৰু মই ডিআইডি লিটিল মাষ্টাৰ সিজন 5 ৰ উইনাৰ উইনাৰ আছিলে এওঁ সিজন 5 ৰ ডিআইডি লিটিল মাষ্টাৰৰ সিজন 5 ৰ উইনাৰ আছিলে নৱজিত নাৰ্জাৰী আপোনালোকে নিশ্চয় চিনি পাব আমাৰ কোন ঠাইত তোমাৰ ঘৰ আছিলে মোৰ গোলাঘাট হা শিশুপানী মানে কি আমাৰ অসমৰে হয় আপোনালোকে যদি চোৱা নাই একবাৰ ইউটিউবতে চাব পাব বহুত ভিডিঅ' আছে হয়নে তো নৱজিত নাৰ্জাৰী বহুত ভাল লাগিছে তোমাক লগ পাই কেনে Thank you. আৰু আজি তুমি ইণ্ডিয়াজ গট টেলেণ্টত মানে অডিশ্যন দিছা ন দি বেষ্ট অফ লাক থাকিল তুমিতো পাবাই আৰু তোমাৰ চিন্তাই নাই তুমি 100% তোমাৰ সিলেকশ্যন হৈ যাব আৰু তুমি বহুত আগুৱাই যোৱা আমি আশা কৰোঁ আৰু তুমি আগুৱাই যোৱা মানে কি তুমিতো বহুত আগুৱাই গৈছাই অলৰেডি তো আপোনালোকে নিশ্চয় চিনি পাইছে নৱজিত নাৰ্জাৰী আমাৰ গোটেই অসমবাসী ৰাইজক কি ক'বা তুমি সকলো ৰাইজক মই মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ আপোনালোকৰ ছাপোৰ্টৰ কাৰণেহে মই আজি ডিআইডি right. লিটিল মাষ্টাৰৰ উইনাৰ হ'ব পাৰিছোঁ আৰু এনেকৈ আপোনালোকে মোক ছাপোৰ্ট কৰি থাকিব নিশ্চয় নিশ্চয় সকলোৱে কৰিব আৰু সকলোৱে কৰিবই লাগিব হয়নে কিবা ক'বা কি নমস্কাৰ মোৰ নাম যতীন ৰবা হা। মই 2022ত ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড কৰিলোঁ এটা ফুটবল স্কিল কৰি হেনা মই আজি ইয়াতে ফুটবল স্কিল কৰিবৰ কাৰণে অডিশ্যন দিবৰ কাৰণে আহিলোঁ ইণ্ডিয়া গট টেলেণ্টৰ ছিজন 10ৰ কাৰণে অডিশ্যন দিবৰ কাৰণে আহিলোঁ আপোনালোকে যদি ছাপোৰ্ট কৰিলে তেনেহ'লে মই নিশ্চয় অডিশ্যন দি হেনা একদিন আগবাঢ়ি যাবা একদিন আগুৱাই যাব পাৰিম আৰু চিলেক্টেড হৈ যাব পাৰিম আজি তোমাৰ সিলেকশ্যন হ'ব টেনশ্যন নল'বা নৱজিত বাই বাই ধুনীয়াকৈ ঘৰত যাবা হা ধুনীয়াকৈ আৰু এইফালে নৱজিতৰ ফেমিলি আছে গোটেই আৰু এনেকৈ মই আৰু যতীন নৱজিতৰ লগত এখন ফটো উঠি ল'লোঁ ভাল লাগিলে বঢ়িয়া 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 তো এনেকৈ আমাৰ ফাইনেলি যতীনৰ অডিশ্যন হৈ গ'ল আজি অডিশ্যনত মই মানে আশা কৰিছোঁ আজি অডিশ্যনত মানে ইয়াৰ চিলেকশ্যন হৈয়ে যাব নিশ্চয় তো বাকী নাজানো আপোনালোকে বাকী প্ৰাৰ্থনা কৰিব ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত যাৰ ওচৰতে ইচ্ছা কৰে তাৰে ওচৰত প্ৰাৰ্থনা কৰিব যাতে ইয়াৰ চিলেকশ্যনটো হৈ যায় আৰু মই ফুল কনফিডেণ্ট আছোঁ চিলেকশ্যন হ'ব তো ঠিক আছে আজিৰ ভিডিঅ'টোত ইমানেই লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় আই অসম বাই 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 জয় আই অসম জয় আই অসম তো এতিয়া আপোনালোকক এটা সুখবৰ দিবলৈ ওলাইছোঁ তো ফাইনেলি মানে যতীনৰ চিলেকশ্যনটো হৈ গৈছে আমি অহা এই মাহৰে 28 তাৰিখে মানে কলকাতালৈ যাম আৰু মানে তাৰমানে কলকাতা ৰাউণ্ডলৈকে চিলেকশ্যন হৈ গৈছে আৰু যদি কলকাতা ৰাউণ্ডটো চিলেকশ্যন হৈ যায় ইয়াৰ তেতিয়াহ'লে আমি মুম্বাইলৈকেও যাব পাৰিম তো আপোনালোকে যিমান পাৰে তাৰ কাৰণে আশীৰ্বাদ কৰিব যাতে সি বহুত আগলৈ যাব পাৰে আৰু আমাৰ অসমৰ নাম আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই লৈ আহিব পাৰে